আক্ৰমণ কৰি তেতিয়া আমাৰ ইয়ালৈ আনি পেলাই নামঘৰ স্থাপন কৰিছিল। ইয়াত মানে নতুনকৈ গাঁও বসতি স্থাপন কৰি তেতিয়া ইয়াতে বসতি স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰা আমাৰ নামঘৰ মানে বাঁহৰ খুঁটা আছিল। তাৰপিছত যেতিয়া কাঠৰ খুঁটাত নামঘৰ বনাবলগীয়া হ'ল তেতিয়া আমাৰ মানে লাই খুঁটাভাগ নাপাইছিলে। নেপাওঁতে আমাৰ গাঁৱৰ ৰাইজ একত্ৰিত হৈ মানে মিটিং পাতি আমি পাহাৰলৈ যোৱাৰ চিন্তা কৰিছিলোঁ তেতিয়া হেনো। তাৰপিছত আহি তেতিয়া তেখেতসকলে ৰাতি সপোন দেখুৱালে। দেখুৱাত এই 1 তুলসী খুঁটা আহিল ভৈল নদীৰ পৰা 1 তুলসী খুঁটা দিলে। ভৈল নদীত আহি তেজপুৰ চাউলখোৱা পাহাৰৰ পৰা ভৈল নদীত পৰি ভৈল নদী আনি পেলাই ব্ৰহ্মপুত্ৰ দিলে। ব্ৰহ্মপুত্ৰ আনি কলঙত দিলে। কলঙৰ আনি পেলাই হাটবাৰত থ'লে। হাটবাৰৰ পৰা আনি তেতিয়া আমাৰ ৰাইজে ইয়াত যেতিয়া প্ৰতিষ্ঠা কৰিলে কাঠৰ খুঁটা কাঠৰ নামঘৰ, তেতিয়াৰ পৰা আমাৰ ইয়াত মানে চাকিগছ এতিয়ালৈকে আঁতৰি চলি আছে। তেখেতৰ মহিমা আমাৰ অকণ জানো, আমি খালি আৰু ইয়াত যিখিনি কৰিবলৈ কওঁ। আমাৰ পূৰ্বপুৰুষসকলে ইয়াতে কাম কৰি গৈছে। আমাৰ ককা আজোককাহঁতেও ইয়াতে কৰি গৈছে আৰু এতিয়া ৰাইজৰ বাক্য অনুযায়ী ময়ো ইয়াতে ৰাইজৰ সেৱা কৰি আছোঁ। জনাই নজনাই যিখিনি পালোঁ সেইখিনি তেখেতৰ মহিমা প্ৰকাশ হৈছে আৰু তেখেতৰ মহিমাই সকলোখিনি মানুহে আহি যেনেকৈ ভাবিছে তেনেকৈ ফল পাইছে। সেইমৰ্মে বিভিন্ন প্ৰান্তৰ যাত্ৰী আহি ইয়াত চাকি শলিতা প্ৰসাদ ইত্যাদি দি পেলাই সেৱা সৎকাৰ কৰি ভকতিভাৱে তেখেতক যেনেকৈ ভাবে তেনেকৈ ফল দিয়ে। তেখেতৰ মহিমা সেয়াই আৰু বন্তিগছ আমাৰ সদায় আঁতৰি জ্বলি আছে আজি ইমান দিনে মহিমা তেখেতৰ। আমি কি জানিম, আমি তেখেতৰ ইমানখিনি আমি জানো।